নমস্কাৰ মই অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এয়া দেখিছে নহয় একেবাৰে বাৰীৰ পৰা আৰম্ভ কৰিছোঁ বাৰীয়ে কম নে কিয়ে কম নাজানো শাক পাচলি লগাইছোঁ বাৰীয়ে বুলি কৈছোঁ আৰু এয়া বেলকনিখন ইমানে অকণমান যে ঘূৰিবলৈ নোজোৰে আৰু তাতে মই মাছৰ কাৰ্টন দুটা কিনি আনি তাতে কেইজোপামান লাই আৰু এজোপা বিলাহী লগাইছোঁ এনেকৈ আৰু কেইজোপামান জলকীয়াও লগাইছোঁ বাৰু বিলাহীজোপা দেখিছে নহয় পকিছেই আমি দুটা তিনিটা খালোঁৱেই আৰু ভাবিলোঁ আজি লাই কিছুপাও খাওঁ নহ'লে বুঢ়া হৈ গৈছে বেয়া হৈ গৈছে আৰু গাহৰিও অকণমান আনিছিলে গাহৰিৰ লগত আজি লাই খাওঁ বুলি ভাবিলোঁ আৰু এইখিনিতে এটা কথা কওঁ যদি মোৰ চেনেলত আহে প্লিজ লাইক ছাবস্ক্ৰাইব কৰি যাব তেতিয়া মই আগুৱাই যাব পাৰিম আৰু আগলৈ চাই যাওকচোন ভিডিঅ'টো এইপিনে মই ভাত বনাই আছোঁ আৰু এফালে বাপেকে পুতেকে চুলি কাটি আছে বাপেকে পুতেকক চুলি কাটি দিছে এয়া চাওকচোন পুৰা বাপেকৰ ষ্টাইলত চুলিখিনি কাটি দিছে পিছফালটো টপা কৰি দিছে আগফালে চুলি ৰাখিছে আৰু এয়া মেঘনাইও ৰখিছে মই তুমি তাৰপিছত ৰাতি এয়া 10টা বজাত আমি ওলাই আছোঁ যীশুৰ জন্মদিনৰ চেলিব্ৰেশ্যন কৰিবলৈ সেইদিনাখনি আছিলে 24 তাৰিখৰ ৰাতি 12টা বজাত চেলিব্ৰেশ্যন কৰিব যীশুৰ জন্মদিনৰ পিছদিনাখনি হৈছে খ্ৰীষ্টমাছ আৰু 12টা বজাত এনেকৈ আমি চেলিব্ৰেশ্যন কৰিব যাব ওলাইছোঁ এনেকৈ কিন্তু জন্মাষ্টমী পাতিছিলে কৃষ্ণ জন্মদিনৰ এনেকৈ আমি 12টা বজাত চেলিব্ৰেশ্যন কৰিবৰ কাৰণে গৈছিলোঁ আৰু ইয়াতে হাই মোক আমনি কৰি আছে মই ওলাই থকা দেখি তাৰপিছত তাকো উলিয়াই দিছোঁ দুটা তিনিটা পেণ্ট পিন্ধাই দিছোঁ চোলাও দুটা তিনিটা পিন্ধাই দিছোঁ নহ'লে ঠাণ্ডা লাগিবও পাৰে আৰু এনেকৈ আমি পটাপট ৰেডি হ'লোঁ ওলাই ৰেডি হ'লোঁ আৰু এতিয়া গাড়ী আহিব 11টা বজাত আমি এতিয়া যাম আৰু গৈ যদি পাৰোঁ দেখাব চেষ্টা কৰিম অলপকৈ তো আপোনালোকে ভিডিঅ'টো চাই যাব আৰু এইখিনিতে এটা কথা যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু মানে চাই যাম এনেকৈ আমি বৰদিন উদযাপন কৰা চালোগৈ আৰু এই কপি ফটো হৈছে যেতিয়া আমি ৰাতি 12টা বজাত গৈছিলোঁ তেতিয়া মৰা আৰু তাৰ পিছদিনাখনি যেতিয়া আমি ৰাতিপুৱা কেক কাটিঙৰ কাৰণে গৈছিলোঁ তেতিয়া এই কপি ফটো মৰা আৰু টিকলুকেইটাক ফটো মাৰি দিছিলোঁ চাওকচোন আমাৰ দেহাই পূৰা হিহে যেন আৰ্মি ট্ৰেইনিং দিব যাব তেনেকৈ আছে আৰু আমি তালৈ মেখেলা চাদৰ পিন্ধি গৈছিলোঁ আৰু এনেকৈ বৰদিন উদযাপন কৰা চালোগৈ আৰু ইমানতে মই ভিডিঅ'টো সামৰি দিছোঁ আজিলৈ আহিছোঁ ধন্যবাদ